গাইছ 1600 আহি গ'লো 1600টা আহি গ'লো আৰু 2000 আছে 2000 যাব লাগিব আৰু সেইফালে 2000 যাম আৰু এতিয়া ইয়াত অলপ জিৰাইছোঁ পুনৰ লেমন এতিয়া অকণমান কিবা খাই লওঁ এতিয়া আমি আনাৰস মিঠা আছে না হাই এভৰিৱান আজি ভিডিঅ'টো দ্বিতীয় পাৰ্ট লৈ আহি গ'লোঁ এতিয়া চাওকচোন ভয়কৈ ষ্টীল ব্ৰিজখনত উঠিছোঁ আৰু এতিয়া পাৰ কৰি আমি সুকলমে যাব পাৰোঁ নে নাই ভিডিঅ'টোত চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব মই শেষত কেইটামান টিপছ এণ্ড ট্ৰিক্স দিম মানে যিটোৱে আপোনালোকক জাৰ্ণিটো সফল হোৱাত সহায় কৰিব আমি আৰু এখন ষ্টীল ব্ৰিজ পাই গ'লোঁ এতিয়া এইখন ষ্টীল ব্ৰিজত ভয়টো অলপ কমকৈ লাগিছিল কাৰণ আপোনালোকে দেখিলেই প্ৰথমখন ষ্টীল ব্ৰিজ বহুত ঠেক আছিল আৰু এইখনত আমি উঠি ভালকৈ পৰিৱেশটো এনজয় কৰি ল'লোঁ কাৰণ কাষত বহুত সেউজীয়া আছিল আমি ডাবল ডেকাৰ ৰোড ব্ৰিজখন পাব হৈছে আৰু পামেই অকণমান পাছত यही डबल डेकर है हम लोग पहुँच गए আপোনালোকে বাৰু ভিডিঅ'টোৰ প্ৰথম পাৰ্টটো চাইছেনে যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্স আৰু কমেণ্ট বক্সত লিংকটো দি দিম সকলোৱে এবাৰ চাব দেই ফাইনেলি আমি ডাবল ডেকাৰ লিভিং ৰোড ব্ৰিজখন পাই গ'লোঁ এতিয়া আমি দুয়োৱে উঠি চালোঁ মানে কেনে আচৰিত লাগে ন প্ৰকৃতিৰ কেনেকুৱা সৃষ্টি গছৰ সিপাৰে দুখন নিজে ব্ৰিজ হৈ গৈছে তাকো এখনৰ ওপৰত এখন সমানে উঠি গৈছে কিমান ভাল লাগে ন আৰু এইটো ৱাটাৰফল চাওক কিমান যে ভাল লাগিছে হাই ফাইনেলি আমি আহি গ'লোঁ এইটো ৱাটাৰফল এইফালে এইফালে এইখন এখন ওপৰত এখন গছৰ সিপাৰে দলং ফাইনেলি মই নামাই নাছিলোঁ পানীত প্ৰথমতে ভয়তে এতিয়াহে নামিম আৰু লাহে চাই থাককচোন ভিডিঅ'টো এয়া নামিলোঁ দিয়ক পানীত কিবা কৈ এতিয়া ৱাটাৰফলটো চাওকচোন মোৰ পিছফালে ইমান ধুনীয়া লাগিছে নহয় আৰু কি পানীত নামিব সেইখিনিতে পিছলিবলৈ ধৰিছিলোঁৱে আমি পানীত নামি থাকোঁতে বৰষুণ আহিল বহুত জোৰত আহিছিল সেইকাৰণে আমি পানীৰ পৰা উঠি ওচৰৰ দোকান এখনত গুচি আহিলোঁ তাত মেগী খাম বুলি বহুত বৰষুণ দিছিল আহোঁতে মানে পানীত থাকোঁতেই দিছিল আহি থাকোঁতেও বৰষুণ পাইছিলোঁ এয়া চাওক আমি এখন দোকানৰ ভিতৰত আহি গ'লোঁ বৰষুণ দিয়াৰ কাৰণে তাত মেগীও অৰ্ডাৰ কৰিলোঁ মেগী অমলেট আৰু চাহ মেগী আহি গ'ল এতিয়া খাই লওঁ জলদি আৰু ঘূৰি যাব লাগিবতো
হেল্ল' গাইজ, ইয়াত বৰষুণ আহি গ'ল। এতিয়া আমি উভতি গৈ আছোঁ। ইয়াত এঘণ্টামান এতিয়া আমি উভতি আহি আছোঁ। তাত এঘণ্টামান থাকিলোঁ। এঘণ্টা 15 মিনিটমান হৈছিল। মাজত ষ্টীল ব্ৰিজখন পাই গ'লোঁ আকৌ। মাজত ইমান ভিডিঅ' কৰা নাই, মাজে মাজেহে কৰিছোঁ 2-এটা ক্লিপ, বেছিকৈ কৰা নাই। ষ্টীল ব্ৰিজখনৰ মানে সৌন্দৰ্যটো চাওকচোন, ইমান ধুনীয়া চিনাৰী, বহুত ভাল লাগিল। সেইকাৰণে আপোনালোককো অকণমান দেখুৱাই দিলোঁ আৰু। इसका नाम क्या है? ये ओमकंसान रिवर, बीच का? ये स्टील ब्रिज, ये जगह का नाम ओमकंसान। ओमकंसान। হেল্ল' গাইজ, 1600 আহি গ'লোঁ, 1600টা আহি গ'লোঁ আৰু 2000 আছে। 2000 যাব লাগিব আৰু সেইফালে 2000 যাম আৰু। এতিয়া ইয়াত অলপ জিৰাইছোঁ। পুনৰ লেমন জুচ খাইছোঁ, লোকেল। এইটো আমাৰ লোকেল গাইড। এই খাটাই উঠাচোন ভিডিঅ' ভিডিঅ' এনেদৰে আমি মাজে মাজে অকণমান ৰেষ্ট লৈছোঁ আৰু অকণমান খোজ কাঢ়িছোঁ, মানে ষ্টেপ বগাইছোঁ। এদিনতে 7200টা চিৰি বগাই অহা যোৱা কৰা ইমান সহজ নাছিল, সহজ নহয়ও বাৰু। কিন্তু ইমানটা চিৰি বগাই নিজ চকুৰে প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা দলংখন চাব পৰাটো এটা নিজৰে সৌভাগ্য বুলি ক'ব পাৰি। হেল্ল' গাইজ, আমি 2700টা চিৰি পাৰ কৰি আহিলোঁ আৰু 900টা আছে। আমাৰ গাইডজনে কৈছে 25 মিনিট লাগিব। ইয়াত অলপ ৰেষ্ট লৈছোঁ। এখন বেছিও লাগিব পাৰে। দোকান আছে। আমাৰ ষ্টেমিনাৰ ওপৰত নিৰ্ভৰ কৰিব। সেইকাৰণে অকণমান ৰেষ্ট লৈ কিবা এটা খাই লওঁ। ঠিক আছে, অলপ পাছত লগ পাই আছোঁ। অকণমান ইয়াৰ বেকগ্ৰাউণ্ডটো দেখাই দিছোঁ আপোনালোকক। আমি খোজ কাঢ়ি আহি আছোঁ আৰু মোৰ অৱস্থাটো চাওক। এইখিনিত মোৰ এনেকুৱা লাগিছিল আৰু যে নোৱাৰিম, হাত দাঙি দিব লাগিব। কিন্তু আহিবতো লাগিবই, সেইকাৰণে কিবাকে ৰৈ আহি আছোঁ আৰু। চাওকচোন বাৰু মোৰ অৱস্থাটো। बहुत थके। बहुत भागर लगी गाइस। अभी पहुंचने वाला है, थोड़ा सा। कितना है और? अभी 10-15 मिनट लगेगा। 600 स्टेप। আমি টোটেল 3খন পাহাৰ বগাইছিলোঁ আৰু
2খন নে 3খন গাঁও পাইছিলোঁ মাজত। আৰু তেওঁলোকৰ জীৱনটোৰ কথা ভাবকচোন এবাৰ। তেওঁলোকে সদায় খোৱা বস্তু অনাৰ কাৰণে ওপৰলৈকে উঠি আহিব লাগে আৰু তেওঁলোকে স্কুল কলেজ যোৱাৰ কাৰণে শ্বিলং বা চেৰাপুঞ্জীতে যাব লাগে বুলি আমাক গাইডজনে কৈছিল। বহুত কষ্ট হয় তেওঁলোকৰ, ভাবিলে আচৰিত লাগে ন। এনেদৰে আমি গৈ আছোঁ, ঘূৰি আহোঁতে উঠি আহিব লাগে আৰু তাত যাবলৈকে নামি যাব লাগে চিৰিকেইটা। হেল্ল' গাইজ, আমি আৰু 5টা ষ্টেপ যাবলৈ বাকী আছে। বাকীখিনি আহিলোঁ। 31টা আহিলোঁ, বাকী 100 লাষ্ট 500 500 শব্দ নোলোৱা হৈ গৈছে মুখেৰে, দেখিছেনে খাম। এতিয়া আমি খাম। এতিয়া আমি আনাৰস খাম। মিঠা আছে না? এনেকৈ এতিয়া যাব লাগিব য'ত 5টা চিৰি বাকী আছে যাবলৈ। ফাইনেলি আহি গ'লোঁ আৰু 100টামান আছে। মোটামুটি 3,500 আহি গ'লোঁ আৰু 100টা আছে। যাই আছোঁ আৰু। ফাইনালি আহি পালোঁ। 3,600 ষ্টেপ। যাম না बाहर बगैर চাওক 4:18 হৈছে আমাৰ। 6.5 ঘণ্টা লাগিল ন। 9:45 পৰা জাৰ্ণি ষ্টাৰ্ট। 4:15 আহি পাইছোঁ। এইটো দে হ'ল নেকি? এইটো 4:19 মানে 15 আহি পেলাই অকণমান ফটো চটো ল'লোঁ গেটত। ময়ো ভয় কৰিছিলোঁ প্ৰথমতে, কিন্তু এওঁৰ কাৰণে ছাকচেছ হৈ গ'ল। এতিয়া আৰু ভিডিঅ' নকৰোঁ, এনাৰ্জি ল'। এতিয়া আমি যাওঁ আমাৰ ৰুমলৈ। ফাইনেলি আমি আহি গ'লোঁ। এইটো আমাৰ পাৰ্কিং। এতিয়া এইফালেদি আমি যাম। আমি যাত্ৰাটো আৰম্ভ কৰিছিলোঁ এইফালেদি। এইফালেদি যায় তলৰ পিনে চিৰি আছে, এনেকৈ চিৰিৰে নামি এনেকৈ গৈ সেইখন এখন পাহাৰ। সেই পাহাৰখনৰ মাজেৰে নহয়, চাইডে এনেকৈ গৈ মাজত এখন ব্ৰিজ আছে। সেইখন ব্ৰিজৰ পিছত আমি সেইখন পাহাৰ পাওঁ। সেইখন পাহাৰৰ পিছত এই পিছপানে যিখিনি জেগা দেখিছেনে, সেই পিছফালে আৰু এখন পাহাৰ আছে। সেই পাহাৰখনত গৈছিলোঁ। সেই দুখন পাহাৰৰ মাজত আৰু এখন ব্ৰিজ আছে। চ' সেইখন পাহাৰলৈকে আমি গৈছিলোঁ। থেংক ইউ। বহুত ধুনীয়া জাৰ্ণি, এক্সপিৰিয়েঞ্চটো বহুত ধুনীয়া। কেনে এক্সপিৰিয়েঞ্চ? বঢ়িয়া, ধুনীয়া এক্সপিৰিয়েঞ্চ। প্ৰথমতে ভাবিছিলোঁ নোৱাৰিম, কিন্তু শহাপহু আৰু কাছৰ হাবিটোৰ নিচিনাই হৈছে।
মুস্কিল হে পাৰ নামুমকিন নেহি এনেকুৱাই হৈছে আৰু মোৰ ক্ষেত্ৰত আমাৰ যিজন গাইড আছিল তেওঁ মানে মই বহুত এনাৰ্জেটিক আছিল, বহুত এনাৰ্জেটিক। তেওঁ বহুত ভাল, তেওঁৰ কাৰণেও হ'ল আৰু মিষ্টাৰ হাজবেণ্ডৰ কাৰণে হৈছে ছাকচেছ সাহস দিছে বহুত। আৰু মানে ময়ো বহুত ভয় খাই আছিলোঁ ইমানটা ষ্টেপ পাৰ কৰিব পাৰিম নে নোৱাৰিম, কিন্তু লাষ্টত পাৰিলোঁ আৰু বহুত ভাল লাগিল, যাইতো বহুত ভাল লাগিল। আৰু যিটো জাৰ্ণি আছিল ন সেইটো জীৱনত বহুত কথা শিকালে। সেইবিলাক আপোনালোকক পিছত হৈ যাব আৰু কৈ দিম আৰু এতিয়াতো এনাৰ্জি নাই। ঠিক আছে, এতিয়া তোমাৰটো কোৱা। মোৰতো বহুত ধুনীয়া, মোৰ বহুত ইচ্ছা আছিল 2017 মই প্ৰথম যেতিয়া আহিছিলোঁ, 17 প্ৰথম নহয়, 17 ছেকেণ্ড টাইম আহিছিলোঁ, 14 আহিছিলোঁ, 14 আহিছিলোঁ, কিন্তু 14 মোৰ ফুৰা নহ'ল। 17 আহোঁতে ফুৰিলোঁ মোটামুটি শ্বিলং, চেৰাপুঞ্জী, ডাউকি এইবিলাক গৈছিলোঁ, কিন্তু এইটো থাকি গৈছিল এইবাৰ সময়ৰ অভাৱৰ কাৰণে। আৰু এইবাৰো এইটো নহ'ব বুলিয়ে ভাবিছিলোঁ আচলতে, তো হৈ গ'ল আৰু ফাইনেলি। গৈ থাকোঁতে এনেকুৱা লাগিছিল, ইমান ভয় লাগিছিল নহয়, পাহাৰ দুখনৰ মাজত যেতিয়া কাষত, মই ভাবিছিলোঁ গৈ পাম নে, মইতো ঘূৰি আহিম বুলি ভাবিছিলোঁ। তাৰপিছত ইমান ভৰি কঁপি আছিল নহয়, বাপৰে বাপ, বহুত ভৰি সকলোৰে। যাওঁতে বিৰাট ভয় লাগে, উঠি আহোঁতে ভাগৰ লাগে কিন্তু মানে ভয় নালাগে, যাওঁতে বহুত ভয় লাগে, মানে ভৰি চৰি একদম পূৰা কঁপি থাকে। অলপ মনত সাহস থাকিলে পাৰি তাৰমানে কৰিব। আৰু এই অভিজ্ঞতাটো সুন্দৰ, মানে জীৱনত যিকোনো কাম কৰিম বুলি ভাবিলে, মনত যদি কৰিম বুলি ভাবা যায় কৰিব পাৰি তাৰমানে। 3600, 3600 যাওঁতে 3600, আহোঁতে 3600, ধেমালি নহয়, এদিনত ধেমালি নহয়, কিন্তু কৰে আৰু মানুহে। আমিও কৰিলোঁ মোৰ নিচিনা। কিন্তু আমি অহা যোৱা কৰোঁতে আমি কিছুমান এনেকুৱা মানুহ লগ পাইছোঁ, 800, 900 বা 1000, কিছুমানে 1500 মানৰ পৰা ঘূৰি ঘূৰি আহিছে। 1500 মান পাৰ হৈ যোৱাৰ পিছত চাগে, ময়ো এবাৰ কৈছিলোঁ ন নাযাওঁ নেকি, যাবা জানো এনেকৈ কৈছিলোঁ, নোযোৱা যদি ঘূৰি যাওঁ বোলা। মোৰ ইমান ভয় লাগিছিল তেতিয়া, সঁচাকৈ বহুত ভয় লাগিছিল। তাৰপিছত হৈ গ'ল আৰু ফাইনেলি ডান। বাই বাই, বাকীখিনি ভয় চবালত কৈ দিম। এইজন আমাৰ গাইডজন হয়, তেওঁ আমাক ফটো উঠাত আৰু ভিডিঅ' বনোৱাত বহুত সহায় কৰি দিছিল। চ' থেংক ইউ ছ' মাছ ভাইয়া। আমি এক্সপিৰিয়েঞ্চ কৰা কেইটামান কথা আপোনালোকক কৈ থওঁ। মানে আপোনালোকে তাত যাওঁতে পানীৰ বটল মাষ্ট লৈ যাবই, মানে পানীৰ বটল মেইন, যিমান পাৰে বেছিকৈ লৈ যাব। পানীৰ বটলৰ খুব প্ৰয়োজন হ'ব, লগতে কিছুমান সৰু সুৰা স্নেক্স লৈ যাব, যিবোৰ আপোনালোকে জানেই। ফল মূল নিব পাৰে, ড্ৰাই ফ্ৰুটছ নিব পাৰে, ষ্টিং, ফ্ৰুটি, চিপছ, কুৰকুৰি, কেক এইবিলাক লৈ যাব। আৰু এচেঞ্চিয়েল মেডিচিন দুটামান লৈ যাব। আৰু ল'ৰা ছোৱালীসকলে কমফৰ্টেবল কাপোৰ আৰু জোতা লৈ যাব। ছোৱালীবিলাকে ফ্ৰক বা গাউন নিনিব, বহুত অসুবিধা পাব, য'ত লাগি পৰি যাব পাৰে। সেইকাৰণে পেণ্ট টাইপৰ বস্তু নিব, মানে ধৰক এইবিলাক ট্ৰেক পেণ্ট, শ্বৰ্টছ এইবিলাক লৈ যাব। কটনৰ টি চাৰ্ট লৈ যাব, ল'ৰাবিলাকে কটন টি চাৰ্ট শ্বৰ্টছ লৈ যাব পাৰে। আৰু মষ্ট ইম্পৰ্টেণ্ট, ছোৱালীবিলাকে স্পৰ্টছ ব্ৰা নিবই, কাৰণ এইটো ইমানটা চিৰি বগাই এটা আমাৰ এক্সাৰচাইজ হয় ন। আৰু এক্সাৰচাইজৰ সময়ত কিয় স্পৰ্টছ ব্ৰাৰ প্ৰয়োজন আমিতো জানোৱেই, সেইকাৰণে স্পৰ্টছ ব্ৰা নিয়াকৈ নাথাকিব। মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, স্পৰ্টছ ব্ৰা লৈ যাবই, নহ'লে বা বহুত অসুবিধাৰ সন্মুখীন হ'ব। আৰু আমি যিহেতু দুটাই গৈছিলোঁ, এইকাৰণে আমি গাইড লৈ গৈছিলোঁ। আপোনালোকে যদি বহুত মানুহ লগত লৈ যায় তেতিয়াহ'লে নিনিলেও হৈ যায়, তথাপি চাই ল'ব, যদিহে প্ৰয়োজন বোধ কৰে গাইডজন লৈ যাব। আমাৰ গাইডজন কিন্তু বহুত ভাল আছিল। ময়ো প্ৰথমতে নোৱাৰিম বুলি ভাবিছিলোঁ এদিনতে ইমানটা চিৰি বগাবলৈ, কিন্তু শেষত পাৰিলোঁ। ইয়াৰ দ্বাৰা আমি এয়া বুজোঁ যে আমি যিকোনো কাম মনেৰে পাৰিম বুলি ভাবিলে, কৰিব পাৰিম বুলি ভাবিলে নিশ্চয় কৰিব পাৰোঁ। আমাৰ মাত্ৰ সৎ ইচ্ছা লাগে। মোক বাৰু হাজবেণ্ডেও বহুত মটিভেট কৰিছিল। আৰু গাইডজনেও প্ৰথমতে মই নোৱাৰিম বুলি ভাবিছিল, কাৰণ প্ৰথমতে মই বহুত লাহে লাহে গৈ আছিলোঁ, কিন্তু শেষত দেখিলে মই পাৰিলোঁ। গতিকে সকলো কামতে সেনেকুৱাই, আমি চেষ্টা কৰি থাকিলে এদিন সফল নিশ্চয় হ'ম। ভিডিঅ'টো কেনে পালে কোনোবাই যদি পাইছে কমেণ্ট কৰি জনাব। ভিডিঅ'টো বনাবলৈ কষ্ট হৈছে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।